গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ এটা মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আছেনে গা পা ধুই আহি ৰ'দ লৈ আছোঁ দেই, মই একদম ঠাণ্ডা লাগি আছে পূৰা। এতিয়া ৰাতিপুৱা চাহকাপ উলিয়াই লৈছোঁ খাবলৈ, ৰ'দত বহিবই কাম আৰু আপোনালোকক সাংঘাতিক দুটা বস্তু দেখাম। এই চব মাৰ মূৰত কেনেকৈ মুৰ্গীজনী উঠি আছে। আৰু এটা কথা, দেখিছেনে মেকুৰীজনী মানে পলাল, তাই একদম এই ৱালখনৰ পৰা জঁপিয়াই দিছে ইয়াত, একদম মানে বেলেগ। আৰু এতিয়া আবেলি হ'ল, মায়ে মেগী আৰু চাহ বনাই দিছোঁ, খাম। এতিয়া হৈ আছে আৰু মাংস বনাই আছে, কিবা কিবি আছে আৰু মাংস যিহেতু জোল বনাইছে দেখাই দিছোঁ, বাকী তেনেকৈ একো নাই বাৰু দেই। আৰু এয়া ৰ'দত বহি আছোঁ, এতিয়া মেজি চেজি ফুৱাই পিনি অকণমান দেখাম আপোনালোকক হা। এয়া হৈছে আমাৰ মেজি জুই, সৰুকৈ নিয়মটো কৰা হ'ল আৰু এয়া জুইও শেষ হ'লগৈ আৰু এতিয়া যাব লাগিছোঁ আমাৰ ডাঙৰ জেঠাই ঘৰত, যিহেতু জেঠাইৰ জন্মদিন, তাতে ৰেডি হৈ গ'লোঁ। এয়া আহি পালোঁ, দেখিছানে চবেই একদম নিজৰ নিজৰ কামত বিজি হৈ আছে, আৰু ভিতৰত মা মামীহঁতে খাই